সমাজৰ কিছুমান সত্য কটা ঘাট লগোৱা নিমখৰ দৰে বহুতে মানি ল'বলৈ অসুবিধা পায় আৰু সেইবাবেই বিতৰ্কৰ ৰূপ দিয়ে। হাস্যকৰ নহয় জানো? নমস্কাৰ। কবি উৎপল শিৱমৰ আন এটি শক্তিশালী সৃষ্টিলৈ এয়া পুনৰ এবাৰ আপোনালোকৰ মাজত। কবিতাৰ শিৰোনাম নীলকণ্ঠা। সেই যে আপোনাৰ তৃপ্তিময় মিলনৰ বাবে প্ৰতিদিনে এটি এটিকৈ গিলো কন্ট্ৰাচেপ্টিভ বড়ি। বৈ থকা নৈখনিত সিহঁতে ধৰে ভেটি। জৈৱ ৰাসায়নিক প্ৰতিক্ৰিয়াই মোক খামুচি ধৰে। প্ৰকৃতিক কৃত্ৰিমতাৰে ৰোধ কৰাৰ প্ৰতিশোধত মোৰ দেহত সিহঁতে কিল বিলাই ফুৰে। আপোনাৰ যৌন কামনা শুকাব কৰিবলৈকে মই কণ কণ বড়িবোৰ গিলি পেলাম টোপ গিলাৰ দৰে। মোৰ জননতন্ত্ৰত সিহঁতে আন্দোলন আৰম্ভ কৰে। স্তনৰ টনটননি, পাকস্থলীৰ উকমুকনি, তলপেটৰ কামোৰণি, ক্ষুদ্ৰ মাত্ৰ ৰক্তস্ৰাৱেৰেই হয় ঋতুস্ৰাৱৰ সামৰণি। মগজুত বেদনা, মানসিক যন্ত্ৰণা আৰু সোঁৱে বাওঁৱে চৰ্বি ওলমি লোধুমিজনী হৈ পৰো মই। আপুনি ভাবেনে এষ্ট্ৰজেন প্ৰগেষ্টিন হৰমনেৰে লুটুৰি পুটুৰি এই বড়িবোৰে মোৰ কাৰ্ভিক্সক যে সতুৰা কৰে, অভিউলেশ্যন ফাৰ্টিলাইজেশ্যনক যে টেটু চেপি হত্যা কৰে। আপুনি নুবুজিব সুকোমল নাৰী দেহৰ উমাল গৰ্ভ কিদৰে বিষাক্ত কৰি তোলে সেই বড়িবোৰে। আপোনাক মুক্ত যৌনাংগৰ সংগম লাগে। উদং যৌন কেলিতহে আপোনাৰ হেনো পৰিতুষ্টি আহে। সেয়ে আপোনাৰ সুখৰ বাবে আহুতি দিওঁ মোৰ গৰ্ভ, জৰায়ু, কাৰ্ভিক্স আৰু ফেলোপিয়ান। শিকলি পিন্ধাই বন্দী কৰো প্ৰজনন পৰিঘটনাক। ঋতুচক্ৰৰ পঞ্চম দিনাৰ পৰাই মই যে নিয়মিত গিলি যাওঁ এটি এটিকৈ বড়িবোৰ। কাহানি বা আপুনিও ভাবি চাবচোন যে পুৰুষ হোৱাৰ বাবেই আপুনি ল'বনে কেতিয়াবা গৰ্ভ নিৰোধকৰ দৈনন্দিন বড়িগিলাৰ পন্থা? নাৰী হয় বাবেই উৎসৰ্গা কৰো মোৰ প্ৰাকৃতিক উৰ্বৰতা আৰু বিহ গিলি হৈ পৰো আপোনাৰ বাবেই ৰোগাবিষ্টা নীলকণ্ঠা। নমস্কাৰ।